জাতিলাও খেতিৰে স্বাৱলম্বী হোৱাৰ নিদৰ্শন যুৱকৰ। কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতি যি সময়ত থান বান কৰি পেলাইছে, লাখ লাখ লোকে হেৰুৱাইছে নিজৰ কৰ্মসংস্থাপন। সেই সময়তে এজন শিক্ষিত নিবনুৱা যুৱকে দেখুৱাইছে জাতিলাও খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন। ছয়দুৱাৰ নিগম কৃষি ফাৰ্মৰ প্ৰায় 3 বিঘা মাটিত জাতিলাও খেতিৰে স্বাৱলম্বিতাৰ সপোন দেখিছে ৰাজেন বনিয়া নামৰ যুৱকজনে। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা জাতিলাওৱে ইতিমধ্যে ওচৰৰ বজাৰ দখল কৰিব পাৰিছে যদিও বৰ্তমানলৈকে কৃষি বিভাগৰ কোনো সহায় নোপোৱালৈ যুৱকজনে ক্ষোভ প্ৰকাশ কৰিছে। জাতিলাওখিনি ডাঙৰ হোৱালৈকে এতিয়া প্ৰায় হৈছে 2 মাহৰ হৈ যায়। কিমান টকা মানে খৰচ কৰিছে খেতিত? এইখিনি প্ৰায় এতিয়া 15,000 টকা খৰচ হৈছে। আৰু বজাৰ কেনেকুৱা পাইছে? বজাৰ এতিয়া লকডাউনৰ সময়ত কোনো বজাৰ পাম বেপাৰীসকলে যি নিছে। মাধুৰ্য ফুকন প্ৰাতঃ টাইম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।